শুনিলো দূৰণিত কুলি কেতেকীয়ে জুৰিছে বহাগৰ গান উজনি নামনি বছৰ পাছত লগ পালো 2017 ত লাষ্ট লগ পোৱা চাগে ন 17 ত লাষ্ট পাইছো তোমালোকৰ ঘৰটো গলো আমাৰ ঘৰটো গল নাখালে তাই একো বেছি তেনেকে খাইছো নাই ওচৰতে আছো ঘৰৰ ফালে হেপলে ব্লগ বনাই আছো গোটেই দিনটো লগ পালো কিন্তু বনোৱা নাই এতিয়া এনাই মন্ডৰে বেক কেমেৰা দি লাইট জ্বলাই কৰিব লগা হৈছে হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আৰু আশা কৰোঁ সকলোৰে খবৰ খাতি ভালে আছে আৰু যেহেতু বিহুৰ বতৰ সকলোৰে মনবিলাক মানে বিহুৰ কেইদিন অলপ ফূৰ্তিত থাকে তো আশা কৰোঁ সকলোৰে ভালে আছে আৰু যেহেতু আজি 16 এপ্ৰিল আৰু মানে 2 বহাগ তো আজি আমাৰ ইয়াতে ডুমডুমা নগৰ খেলপথাৰত আজি এখনি মুকলি বিহুৰ আয়োজন কৰিছো আমি সকলোৱে মিলি পেলাই এতিয়া তালে যাবলৈ পুৰা মই ৰেডি হৈ আছে দেখিছে গামোচা চামোচা লৈ পুৰা ৰেডি আৰু কেনেকুৱা লাগিছে বাৰু আজি মোৰ গেটআপটো তো জনাব কেনেকুৱা লাগিছে আৰু এতিয়া যাম আমি খেলপথাৰলৈ যাম তাৰপিছত তাতে শোভাযাত্ৰা হ'ব ফাৰ্ষ্টত শোভাযাত্ৰা হ'ব আৰু তাতে আৰু মুকলি বিহু হ'ব তাৰপিছত ৰাতিলে সাংস্কৃতিক সন্ধিয়া আছে তো যিমান পাৰোঁ দেখুৱাই যাওঁ আপোনালোকক কাৰণ অলপ বিজিও থাকিম তো যিমান পাৰোঁ থুলমূলকৈ মই যিমানখিনি দেখাব পাৰোঁ আপোনালোকক মই দেখুৱাম ফাৰ্ষ্টত এতিয়া শোভাযাত্ৰা আছে আৰু তালে ইয়াৰ শোভাযাত্ৰাত আহিব আপোনাৰ ৰিচা চেত্ৰী আহিব আপোনালোকে সকলোৱে চিনি পায় ৰিচা চেত্ৰী যি বিহাৰবাৰী আউটপোষ্টৰ এক্ট্ৰেছ হয় ৰিচা চেত্ৰী আৰু তাই মোৰ ফ্ৰেণ্ড হয় আগৰ পৰাই চিনাকি হয় তো তাইক এতিয়া ফাৰ্ষ্টত মই আনিবলৈ যাম ডিগবৈৰ পৰা তাই ঘৰত আছে ডিগবৈত আছে তো ডিগবৈৰ পৰা আনিবলৈ যাম তাৰপিছত বাকীবিলাক মই গোটেইবিলাক দেখুৱাই থাকিম তো চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু আমি এতিয়া গৈ আছো ডিগবৈ এইফালে আছে বিপ্লৱ এইফালে পৰাগ তাৰ লুকছটো এবাৰ চাওক তো এতিয়া আমি ডিগবৈ গৈ আছো ৰিচাক আনিবলৈ ৰিচা চেত্ৰী আৰু তাইক লৈ পেলাই যাম টাউন ফিল্ডলৈ আমাৰ ডুমডুমা নগৰ খেলপথাৰলৈ তাৰ পৰা শোভাযাত্ৰা আৰম্ভ হ'ব অলপ পাছতে তো তাইক লৈ যাম অলপ পিছত আপোনালোকৰ লগত চিনাকি কৰাই দিম চিনাকি কৰাৰ কোনো প্ৰয়োজন নাই বাৰু চিনি পায় আপোনালোকে তথাপিও আৰু মোৰ ব্লগত ফাৰ্ষ্ট টাইম হয় তো দেখা পাব অলপ পাছত চাই থাকক পামগৈ অলপ পাছতে বাকী আৰু গোটেই শোভাযাত্ৰাৰ গোটেই ভিডিঅ'বিলাক আপোনালোকক দেখুৱাম গোটেই ভিডিঅ'টো চাই থাকিব শুনিলো দূৰণিত কুলি কেতেকীয়ে জুৰিছে বহাগৰ গান উজনি নামনি ৰঙতে নাচিছে বিহুতি অসমীৰ প্ৰাণ সৰু সূতা চেলেংখনি বৈ দিয়া সৰু ভনী বিহু মাৰিবলৈ যাওঁ গোবিন্দাই আৰু আপোনালোকে দেখিলে খুব ধুনীয়াকৈ শোভাযাত্ৰাটি শেষ হ'ল
আৰু এই খেলপথাৰতে এতিয়া ইয়াত অহা যিমান জনগোষ্ঠীয় দলসমূহ আছে তেওঁলোকে নৃত্য পৰিৱেশন কৰিব সেইখিনি মই অলপ আপোনালোকক দেখুৱাম পাতরে পাততে ও সৰু ভনী মাকুৰ খিটখিটনি ও সৰু ভনী জুহাৰতে বহি পিঠা পনা পুৰি বিহুলৈ বুলি হলি নে আজৰি বিহুৰে তলিতে বিহুৱান যাচিবি নে নাই ঢোলেটি বজাই দিম নাচিবি নে ওলাইছা এইটো কি কৈছে আমাৰ নালাগে মই আৰু এতিয়া মোৰ লগত আছে সকলোৰে মৰমৰ এইফালে ৰিচা চেত্ৰী আৰু ৰিচা আগৰ পৰাই মোৰ চিনাকি হয় তো আজি বহুত দিনৰ পাছত আকৌ লগ পালোঁ আমি কিমান বছৰ পাছত লগ পালোঁ 2017ত লাষ্ট লগ পোৱা চাগে ন হয় ন আৰু আমাৰ তাত আজি ডুমডুমা নগৰ খেলপথাৰত আজি আমি মুকলি বিহুৰ আয়োজন কৰিছিলোঁ আৰু তাতে ৰিচাক আমি আমন্ত্ৰণ কৰিছিলোঁ শোভাযাত্ৰাত আৰু কেনেকুৱা লাগিলে বহুত ভাল লাগিলে বহুত ভাল লাগিল একো কষ্ট পোৱা নাই মই বহুত ভাল লাগিল নে মই বস্তু বুটলি আনিছোঁ বহুত মৰম পাইছে তাত সৰু পোৱালি দুটা মানে মোক এইটো দিছে চিপছ দিছে মাজা এটাও দিছিল কিন্তু সৰু টিকলি এজনীক দি দিলোঁ মই আৰু এখন কিতাপ পালা আৰু কিতাপ পাইছোঁ এগৰাকীয়ে দিছে কিতাপ লিখিছে তেওঁৱে লিখিছে তো ঢেৰ বস্তু পালোঁ আৰু লগ পাই খুব ভাল লাগিলে বহুত দিনৰ পাছত একদম আমি বহুত ডিফাৰেণ্ট আগতে আমি ফ্ৰেণ্ডছ ন তো মডেলিং কৰোঁতে বা শ্ব' কৰোঁতে লগ পাওঁ এতিয়া যেতিয়া লগ পাইছোঁ সি একে কমিটি মেম্বাৰ ক'বাৰ একদম আৰু মই একদম হেৰি টাইপ আহিছোঁ নহয় ডাঙৰ মানুহ গেষ্ট হিচাপে আহিছোঁ সেনেকুৱা টাইপ হৈ গ'ল লগ পাই বহুত ভাল লাগিলে ঠিক আছে বাৰু আকৌ কেতিয়াবা ঘৰটো গ'লো আমাৰ ঘৰটো গ'লো নাখালে তাই একো বেছি তেনেকৈ নাই খোৱা তাৰ আগতে তাৰমানে মই ভাত চাত খাই লৈছিলোঁ নান খাইছিলোঁ চ' সেইকাৰণে পেটটো ফুল আছিলে কাৰণে মই বেছি নাখালোঁ মই পেকিং কৰি আনিম বুলিও কৈছিলোঁ খালি মোক নিদিলে এইকেইটা এতিয়া আমি নাই বৰ্তমান অকল মাতটো আছে ঠিক আছে আকৌ লগ পাম ন কেতিয়াবা ঠিক আছে বাৰু তাৰ ব্লগছ চাব লগতে মোৰ ব্লগছো চাব আমি দুটা সেম কন্ডিশন হৈছে আমাৰ ব্লগছ আধা আধুৰা টাইপ থাকে কেতিয়াবা বহুত গ্যাপ লৈ ভিডিও বনাব লগা হয় বা বনাও এডিট কৰিবলৈও টাইম লাগে আমাৰ দিবলৈ টাইম লাগে এইটো আজি হি বনাইছে দিব কেতিয়াবা তেনেকুৱা টাইপ যিকোনো সাপোৰ্ট কৰি থাকিব ঠিক আছে তেনেহলে বাই ন বাই এতিয়া মই ঘৰ আহি পালো সো যাও মই ঘৰলে তাই ঘৰৰ ওচৰতে আছো ঘৰৰ আগফালে আহি পেলাই ব্লগ বনাই আছো গোটেই দিনটো লগ পালো বনোৱা নাই এতিয়া এনাই মন্ডৰে বেক কেমেৰা দি লাইট জ্বলাই কৰিব লগা হৈছে যে নহক সাপোৰ্ট কৰি থাকিব সাবস্ক্ৰাইব কৰিব আৰু কি আছে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব কমেন্ট কৰিবলৈ নাপাহৰিব সেম মোৰ ইউটিউব চেনেলটো সেভ কৰিব মই মেনশন কৰি দিম কি তাইতো বহুত ওপৰৰ বস্তু হয় নহয় আৰু বহুত চেলিব্ৰিটি হয় ন আমিতো আৰু সৰু সুৰা তাই থ্ৰু দি পেলাই মোক অলপ ছাপোৰ্ট কৰিব আৰু তাৰ থ্ৰু দি মোক ছাপোৰ্ট কৰিব দেই তাৰ লগতে দুটাকে ছাপোৰ্ট কৰিব দা তেওঁ ঠিক আছে পুৰা নামটো নকওঁ কিটো কাৰ দা নহ'ব ভাইটি হ'ম নহয় হেৰি কি জেদা বুজি পোৱা নাই ডাঙৰ মানুহৰ লগত মিলাইছে ঠিক আছে যাবা কিবা এটা কৈ দিয়া আৰু হৈ গ'ল বাই বাই কৈ দিয়া হৈ যাব বাই বাই
আমি ব্লগটো সামৰিছো বাই 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 তই কৈ দে বাই বাই ঠিক আছে